বাপৰে ইমান গৰম উঠিছে আমি সানস্ক্ৰীমটো লগাবলৈ পাহৰি থাকিলোঁ উলিয়াই ল গৰম লাগিছে লগাই লওঁ গোটেই কলাইহে গৈছো আৰু এদিনতে কৰা হৈ যাব লগা ধৰা এইটো পৰি মানে ধৰ চাই কি কৰিলে কি হ'ব চাওঁ মই লগাই লওঁ দেখাইছ এই চাওক ও গাইজ ৰ'ব দেই গেছ আমি লগাই লওঁ তাৰপিছত দেখা যাম গাইছ আমি এইডোখৰত ব্ৰেক ল'লোঁ এতিয়া আৰু অকণ আগলৈ যাবলৈ আছে তাৰ আৰু যাব লাগিব বহুত আগলৈ যাবলৈ আছে চ' গাইজ আমি এতিয়া এইফালে যাম আমি এইপিনে যাম এতিয়া So guys, let's go and 24 hours বাকি আছে এতিয়া আমি এইফালে যাম guys এতিয়া আমি একেবাৰে জেগাত গৈ পেলাই আপোনাক লগ পাম okay so guys নহ'লে বহুত বৰ লাগিছে এতিয়া আমি জেগাত গৈ লগ পাম বাই ৰাস্তা পাৰ হৈলোঁ আৰু এটা ৰাস্তা পালোঁ এতিয়া আমাৰ বৰ লাগিছে আমি খেলোঁ নেকি বেডমিণ্টন খেলোঁ অকণ ভাল লাগিব অকণ ইয়াতে খেলোঁ বেডমিণ্টন খেলিম এতিয়া আপোনালোকে চাওক এতিয়া আমি খেলিম ৰেকেট উলিয়ালোঁ বেডমিণ্টন খেলিম আমি বেডমিণ্টন খেলি আছোঁ So let's start. ইমান ডাঙৰ জংঘল আমি নদীখন চাইডে চাইডে যাব লাগিব বহুত ডাঙৰ নদী আমি এই চাইডে চাইডে যাওঁ ক'ত পাওঁ কিমান ডাঙৰ সৰি আপোনালোকক টেণ্টটো দেখাব নোৱাৰিছো চক আমাৰ টেণ্টৰ অৱস্থা বৰষুণো দি আছে ইমান কিনিছো এণ্ড গাইজ আমাৰ টেণ্টৰ অৱস্থা এনেকুৱা হৈ গ'ল চক বৰষুণো পৰি আছে বৰষুণৰ কাৰণে বৰষুণবিলাক দেখাই দিয়ে এণ্ড বৰষুণকেইটা দেখাম চক গাইজ বৰষুণত কি অৱস্থা হৈছে আমাৰ মোবাইলটো তিতি গৈছে সৰি গাইজ নদী দেখালো না গাইজ তো আমি তাৰপৰা জেগা লোকেশ্যন বিচাৰিম অঁ আমি ৰেকেটো আনিছিলোঁ ন আৰু গাইজ এতিয়া ৰেকেট মস্তৰ মৰা চ গাইজ এইটো ৰেকেট মহ মৰা এণ্ড গাইজ অনুৰাগ অ'কে জংগল চ গাইজ চক জংগল অৱস্থা দিছ ইজ জংগল লোকেশ্যন অঁ এণ্ড চক জংগল আৰু আমাৰ অনুৰাগে কি কয় খৰি আনিব গৈছে জুই জ্বলাবৰ কাৰণে এণ্ড অনুৰাগ আৰু নয়নে চ গাইজ চক আমাৰ টেণ্টৰ অৱস্থা কি হ'ল চ গাইজ আপোনাক আমি টেণ্ট বনোৱাটো দেখাব নোৱাৰিলোঁ চৰি অ'কে চ' চক জংগল গাইজ আমাৰ টেণ্টৰ অৱস্থা এইটো হ'ল যেনেকুৱা ভাবিছিলোঁ সেনেকুৱাটো 1% নহ'ল চৰি আমাক আমি টেণ্টটো মানে বনোৱাটো দেখাব নোৱাৰিলোঁ ইমান কষ্ট হৈছে অ' মানে আপোনালোকে এণ্টাৰটেইন কৰিব নোৱাৰিলোঁ মানে যিমান পাৰিলোঁ সিমান কৰিলোঁ চব বেয়া নাপাব আপোনালোকে
এণ্ড চক মই কিমান চক মচ্ছৰ মৰা ৰেকেট মই সৰি মই টেণ্টটো ইমান ধুনীয়াকৈ বনাইছিলোঁ ইউটিউবৰ পৰা চাই, কিন্তু এই গাধতে বেয়া কৰিলে। আৰু এতিয়া যে আমি 2 ঘণ্টাৰ পৰা লাগি আছোঁ, কিন্তু চব বেয়া হয়, মানে চব এতিয়া একো হোৱা নাই। চব আমি চব খুলি দিছোঁ আৰু জাষ্ট অকল পাৰ্টিটো বহি তলতে কৰিম আৰু বৰষুণ চিৰাখন দিলেও দিব, অথনিটো দিছিলে বাৰু, এতিয়া ৰখিলে। এতিয়া 5টা বাজিলে, আমি 3টা বজাতে অহা। ইয়ালৈ 3টা বজাত অহা। অঁ হ'ব বাৰু। এতিয়া আমি খুলি মেলি আকৌ আপোনাক যেতিয়া আমি কিবা ৰেষ্ট কৰিম তেতিয়া দেখাম। মানে কলপাত কাটিছোঁ আৰু খাব লাগিব। কলপাততে খাব লাগিব, প্লেট নাই নাই সেইটো ক'বলৈ নাই বাৰু। চৰি মানে গাইজ এতিয়া 5:30 হৈছে। আমি ৰবাব টেঙা আনিছোঁ, খাবলৈ প্লেট নাই, সেইকাৰণে আমি কলপাত কাটিছোঁ। কলগছ পাইছোঁ, জংলী কলগছ বোলে এইটোও নক'লে পিচ কৰিব লাগিব। কি বুলি কয়, মই 1 লিটাৰ বটলত আনিছোঁ। আমি এইবিলাক আমি খাইছোঁ এতিয়া। বহুত চেলেঞ্জ হৈছে ইয়াত, আমাৰ কৰিবই মানে, তথাপিতো কৰি আছোঁ আৰু। মই গোটেই ইৰিটেশ্যন হৈছে, কাজিয়াটো ক'বই নালাগে কিমান কাজিয়া। আপোনালোকক দেখা নাই বুলিহে গাইজ, বহুত কাজিয়া। ই খঙত পাগল হৈ গৈছে। চক ইমান ডাঙৰ জংঘল, আমি কি কৰিম এতিয়া? চিপ চিপবিলাক উলিয়া। খাই আমি খাই পিনে চিপছ খাইছোঁ। পাৱাৰ নাই, কৰিব নোৱাৰি এতিয়া। খাইছোঁ এইবিলাক। আমাৰ 8 আৱাৰ হৈছে ন? 8 আৱাৰ হৈছে এতিয়ালৈকে। আৰু কিমান দেৰি কৰিব পাৰোঁ চাওঁ। মোকতো দেখুৱাই নাই। এইটো হয় আমাৰ বিস্তাৰ কষ্ট। অকৰা আৰু লেচটো কোনে খাব? গোটে গাইজ এতিয়া আমিও খাম, এণ্ড পৰিও খাইছে। আৰু মোক কোনোবা ভিডিঅ' কৰি দে, গাইজ এতিয়া ময়ো লেচ খাইছোঁ। আজি মানে ইৰিটেশ্যন হৈছে, কি ক'ম মানে চ' গাইজ গোটেই একদম জংঘল, আমি কি কৰিম এতিয়া? চ' কিমান আন্ধাৰ হৈ আছে জংঘল হৈ পিনে। আমি খাই লওঁ, তাৰপিছত দেখা যাব। এতিয়া আমি কুৰকুৰে খাই লওঁ। এতিয়া আমি তেৰেমেৰে খাম। কিমান আন্ধাৰ চক।
কাৰণে বেয়া নাপাব বাই 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 আমি এটা বহুত ডাঙৰ খুলাসা কৰিবলৈ গৈছোঁ আমাৰ চেলেঞ্জটো পূৰা কৰিব নোৱাৰিলোঁ কেলৈ কি আমাৰ বহুত ডাঙৰ বিপদ এটা আহি গৈছিলে আৰু সেই বিপদটোৰ নাম হ'ল আমি আপোনালোকক প্ৰেংক কৰিছিলোঁ আৰু আমি যদিও 24 আৱাৰ্ছ নাথাকিলোঁ 6 আৱাৰ্ছটো থাকিছোঁ আৰু আমাৰ বহুত কষ্ট হৈছে আমাৰো আৰু পইচাও বহুত খৰচা হৈছে আৰু যদি এই ভিডিঅ'টো যদি 1K ভিউজ নাহে তেনেহ'লে আমি নেক্সট ভিডিঅ' কোনো পইণ্টেই আপলোড নকৰোঁ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব The storms we chase are leading us.